এয়া মই পিঠাগুৰি, নাৰিকল আৰু গুৰ লৈ লৈছোঁ। নাৰিকল আৰু গুৰখিনি মই এনেদৰে মিক্সিত পিচি লৈছোঁ। তাৰপিছত মই এনেকৈ কেৰাহীত ভাজি ল'ম নাৰিকল আৰু গুৰখিনি। পিঠাগুৰিখিনি মই পানী আৰু অলপমান নিমখ দি পেলাই মুঠি ল'ম। বেছি পানী আৰু নিমখ নহয় যাতে, সেইটো চাই ল'ব। তাৰপিছত এনেকৈ চালনীখনত ভালকৈ চালি ল'ম। তাৰপিছত গিলাচ এটাত গোটেই বস্তুখিনি নিজৰ জোখমতে এনেকৈ দি ল'লেই হ'ল। আমি পিঠাটো এনেকৈ ম'ম' ষ্টেণ্ডত বনাইছোঁ, তলত পানী দি পেলাই 5-10 মিনিট ওপৰত থৈ দিলে পিঠাটো হৈ যায়। আপোনালোকৰ যদি ম'ম' ষ্টেণ্ড নাই, আপোনালোকে কেটলিৰ ভাপতো বনাব পাৰে। গেছটো একদম ফুল ফ্লেমত থ'ব লাগিব। আকৌ কিছুমানে এইটো কুকাৰতো বনায়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।